হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি বহুত দিনৰ মূৰত আজি এটা ভিডিঅ' বনাম বুলি ভাবিলোঁ। ইমান গৰম লাগিছে, ঘৰৰ পিছফালে বহি আছোঁ গৰমতে। আপোনালোকৰ ফালেও ইমান গৰম পৰিছে বাৰু জনাবচোন। আমাৰ ইয়াত আজি 36 ডিগ্ৰী চেলচিয়াছ আছে। ইমান গৰমত অৱশ্যে টেঙা খাব মন যায়। আমি অলপ পিছত আম পাৰিম, আম খাম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। এতিয়া মই আম পাৰিম, আপোনালোকে চাই থাকিব। আম পাৰি আম ৰুকি আম খাম। তোৰ গছত আম লাগি আছে, এইটো আমাৰ ঘৰৰে আম হয়। It helps the speaker lead his audience into the scene he described by creating an imaginary খোৱাৰ আগত আমি এতিয়া লেচু খাই লওঁ। ভণ্টিয়ে লেচু ওলাই লৈ আহিছে। লেচু খাই থাকোঁতে আমাৰ সৰুকালৰ এতিয়া কথা মনত পৰি গ'ল। লেচুৰ গুটিটোৰে যে চকৰি বনাইছিলোঁ সেই কথাটো মনত পৰিছে। ভণ্টিয়ে মনত কৰি দিলে, তাই সেই চকৰিটো বনাই আছে। চকৰি হৈ গ'ল, এইটো ভণ্টিয়ে ঘূৰাইছে। এইজনী আমাৰ ভাগিন হয়, তাইক আজি লৈ আহিছোঁ ঘৰৰ পৰা। আজি স্কুল বন্ধ। ভাগিনজনী শিকাই দি আছোঁ আমি আগতে কেনেকৈ খেলা খেলিছিলোঁ। So then, why? আম খোৱা হৈ গ'ল, এতিয়া গা পা ধুই ৰেষ্ট ল'ম। ৰেষ্ট লৈ গধূলি অলপ বাহিৰলৈ ওলাই যাব লাগিব ফুৰিবলৈ। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, লাইক দিবলৈ নাপাহৰিব। থেংক ইউ।